কাইলৈ শ্ৰী শ্ৰী লক্ষ্মী পূজা। মা লক্ষ্মী হৈছে ধনৰ অধিষ্ঠাত্ৰী দেৱী। পৌৰাণিক তথ্য অনুসৰি লক্ষ্মী পূজাৰ দিনা মা লক্ষ্মীয়ে জগত পৰিক্ৰমা কৰে। সেয়েহে নিশা উজাগৰে থাকি লক্ষ্মী পূজাৰ দিনা মা লক্ষ্মী ঘৰলৈ অহাটো সকলোৱে অপেক্ষা কৰি থাকে। লক্ষ্মী পূজাৰ দিনা উপবাসে থাকি শুদ্ধ অন্তৰেৰে মা লক্ষ্মীক পূজা কৰি মাক নিজ ঘৰলৈ আবাহন কৰে সকলোৱে। লক্ষ্মী পূজাত ভুলতো নকৰিব এইকেইটা কাম। যদি লক্ষ্মী পূজাৰ দিনটোত নীতি নিয়ম মানি মা লক্ষ্মীক স্তুতি কৰা হয় তেন্তে মা লক্ষ্মী অতি সোনকালেই সন্তুষ্ট হয়। সেয়েহে নিজৰ ঘৰখন ধনেৰে ভৰি পৰিবলৈ লক্ষ্মী পূজাৰ দিনা ৰাতি কৰক এইকেইটা কাম। লক্ষ্মী মাক স্তুতি কৰাৰ সময়ত মাক যেতিয়া চাকি জ্বলাব এটুকুৰা কৰ্পূৰ আৰু ৰঙা সূতা জ্বলাই মাৰ আৰাধনা কৰিব আৰু ইয়াৰ পিছত সেই চাকি গছি ৰাতিটো ঘৰতেই ৰাখিব। পিছদিনা উঠি সেই চাকিৰ জ্বলি যোৱা অংশখিনি ঘৰৰ লকাৰত ৰাখিব। এনে কৰিলে মা লক্ষ্মী অতি সোনকালেই সন্তুষ্ট হয়, যাৰ ফলত আপোনাৰ ঘৰখন ভৰি পৰিব ধন সমৃদ্ধি আৰু ঐশ্বৰ্যৰে।